গোপীকুল বাউলি করা আমি এই কৃষ্ণ ঈশ্বর পরম কৃষ্ণ সচিদানন্দ বিগ্রহ অনাদি রুদির গোবিন্দ সর্বকারণ অধর্মই ধর্মকে গাত কৰিবলৈ উদ্যত হয় তেতিয়া আমি নানাভাৱে অৱতাৰ ধৰি দুৰ্জনক বিনাশ কৰি শান্তি ধৰ্মৰ কৰো প্ৰতিষ্ঠা অহংকাৰীৰ গতিৰে বল প্ৰয়োগেৰে দেৱ সমাজক বন্দী কৰি অন্ধকাৰ গোটাখনত এই সুযোগত দেৱতাসকলক মুক্তি কৰি দি নৰকাসুৰক মই মৃত্যু দণ্ড যাওঁ মোৰ ভক্তসকলৰ মনোবাঞ্ছা পূৰণৰ নিজ কৰ্মত মই সমগ্ৰ